Good morning everyone. Moi Chandan. Moi আপোনালোক সকলোকে আকৌ এবাৰ ওয়েলকাম জনাইছো মোৰ চেনেল Chandan's Blog লৈ। First of all মই আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছো যিয়ে মোৰ প্ৰথম এই ব্লগ চেনেলৰ ইন্ট্ৰোডাকচন ভিডিওটো চাইছিলে আৰু মোৰ চেনেলটোত গৈ সাবস্ক্ৰাইব কৰিছিলে আৰু এটা লাইক কৰিছিলে মোৰ উৎসাহ দিবলৈ এই ভিডিওটো বৰ্তমান বনাবলৈ। সো আজি হৈছে দেওবাৰ হলিডে। সো আজি এটা মই ব্লগ আপোনালোকৰ ওচৰলৈ লৈ আনিবলৈ বিচাৰিছো আৰু যদি এই ব্লগটো চাই যদি আপোনালোকে ভাল পায় আশা কৰিলো মোৰ চেনেলটো যোনসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব যাতে মই আগলৈ আৰু ভাল ভিডিও দিবলৈ উৎসাহ লাভ কৰিব পাৰো। সো এই ভিডিওটোৰ থাম্বনেলত দিয়া মতে আপোনালোকে গম পাইছে সাৰপ্ৰাইজ কি সাৰপ্ৰাইজ। সো আহক এটা সাৰপ্ৰাইজৰ সৈতে এই ভিডিওটো আৰম্ভ কৰো। 3 সক সকলে মই ক'ত আছো গেছ কৰক জেগাটোৰ নাম আৰু যদি গেছ কৰিব পাৰিছে তেন মই জেগাটোৰ নাম নকওঁ সাসপেনচনত ৰাখিছো সবকে তো কমেন্ট ডাউন কৰিব। সক চাৰিওফালে জলকে চাই সবতে বৰফে জলকে চাই চাৰিওফালে বৰফ 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 অনলি বৰফ। সো এনেকুৱা পৰিস্থিতি থকা বৰ দিগদাৰ হয় মই কৈছোৱে। সো প্ৰত্যেকটো সময়তে বডি ডিহাইড্ৰেট হ'বলৈ ধৰে 1 ঘণ্টা 2 ঘণ্টাত। সো পানী খাই থকা অতি প্ৰয়োজন। সো মই এতিয়া পানী গৰম কৰিবলৈ ইয়াত ইমান সুবিধা নাই ষ্ট'ভত গৰম কৰিব লাগে। সো পানী গৰম কৰি আছো আমি খাবলৈ আৰু এইটো এনেকুৱা পৰিস্থিতি যোনে থাকে সকলোৱে মনত ৰখা উচিত 2 ঘণ্টা 1 ঘণ্টাৰ মূৰত শৰীৰ ডিহাইড্ৰেট হ'বলৈ ধৰে। সো গৰম পানী খাই থকা অতি প্ৰয়োজন আৰু মেগীও হৈ আছে আমাৰ তো আমি নাও মেগীও বনাই হৈ গ'ল। সো এনেকুৱা বতৰত মেগী বহুত ভাল লাগে। সো কোনে মেগী খাই ভাল পায় কমেন্ট কৰিব। তো নাও মই এটা সিনেমেটিক ভিউ দিম। আজি 19 জানুৱাৰী তো বহুত বৰফ পৰিছে আজি চাব পাৰে। ইয়াৰ ভিডিও এলাও নাই মই য'ত থাকোঁ কৰ্মসূত্ৰে হ'লেও মই কিছুমান ফুটেজ ভিডিও কৰি থওঁ মোৰ নিজৰ কাৰণে। এইবোৰ পিছত চাম 5 বছৰ পিছত ৰিৱাইণ্ড কৰিম ভাল লাগিব। তো চক কিমান হেভি বৰফ পৰে ইয়াত দেখি বহুত ভাল লাগে কিন্তু যিমান দেখি ইয়াত সাৰ্ভাইভ কৰা লোকেল মানুহৰ কাৰণে ইমান প্ৰব্লেম নহয় যেনেকৈ আৰু ফুৰিবলৈ যোনবোৰ আহে ইমান পইচা খৰচ কৰি তেওঁলোকৰ বাবে বহুত ভাল হয় দেখিবলৈ ইমান ভাল কিন্তু ডেইলি লাইফ স্পেন্ড কৰাত এনেকুৱা পৰিস্থিতিত বহুত অসুবিধা হয়। চাব পাৰে পৰিস্থিতি সকলো কাপোৰ কানি ডেইলি ইয়াত ৱাছো কৰিব নোৱাৰি কাৰণ নুশুকায়। নাও টেম্পাৰেচাৰ -4 চলি আছে। সকলো অসুবিধা পৰিস্থিতিৰ সন্মুখীন কৰিবলগীয়া হয়। সো মই নাও আহি আছো ডিউটি জেগাৰ পৰা নিজৰ জেগালৈ। নাও টাইম হৈছে 1:30 বাজিছে তো এতিয়া লাঞ্চ টাইম হ'ব। সো ভাল লাগে এটা বেলেগ এক্সপিৰিয়েঞ্চ বেলেগেই। আমাৰ ইণ্ডিয়াটো যে এনেকুৱা ইমান এনেদৰে জেগা আছে সকলো জনা উচিত আৰু বহুত ভাল লাগে এনেকুৱা জেগাত মাইণ্ড ৰিফ্ৰেছ হয়। সো গাইজ নাও মই পাইছোহি মোৰ থকা জেগাত। সো আশা কৰোঁ আপোনালোকে ব্লগ নহয় মই জাষ্ট চিনেৰী দেখাবলৈ ট্ৰাই কৰিছোঁ ইয়াত তাৰমানে কিমান হেভি স্ন'ফল হয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব
আৰু গাঁৱৰ পৰা ছেপ্টেম্বৰ মাহত ইয়াৰ কোনো এনেধৰণৰ বৰফ চৰফ বেছিকৈ দেখিব পোৱা নাযায়। যদি আপোনালোকে আহিবলৈ বিচাৰে আহিব পাৰে। বহুত এটা মানে বেলেগ এক্সপিৰিয়েঞ্চ আৰু ফিলিংছ ল'ব পাৰিব। আৰু মই এই ভিডিঅ'টো চাগে মোৰ ব্লগ চেনেলত প্ৰথম ভিডিঅ' আপলোড কৰিম ভাবিছোঁ, কি হয় নাজানো। আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ টাটা বাই বাই, থেংক ইউ।